সো যোৱাকালি গ্ৰিণ্ডেলৱাল্ড যাম বুলি প্লে যোৱা নহ'ল একচুৱেলি বহুত ভাগৰ লাগিল সেইকাৰণে ঘৰলৈ গুচি আহিলোঁ এতিয়াহে আমি গৈ আছোঁ গ্ৰিণ্ডেলৱাল্ড ট্ৰেইন আহিল নি সো যোৱাকালি আমি গ্ৰিণ্ডেলৱাল্ড আহিম বুলি ভাবিছিলোঁ কিন্তু ভাগৰ থকাৰ কাৰণে লিলি আৰু মই গুচি গ'লোঁ ঘৰলৈ আকৌ হোটেললৈ ঘূৰি আজিহে আহিলোঁ গ্ৰিণ্ডেলৱাল্ড আৰু এইটো বিৰাট ধুনীয়া আৰু আমি গ্ৰিণ্ডেলৱাল্ড অকণমান চাই পেলাই একদম ওপৰত যাম গ্ৰিণ্ডেলৱাল্ড ফিৰ্ষ্ট বুলি পেলাই কয় একদম ওপৰত মানে গ্ৰিণ্ডেলৱাল্ডৰ আৰু তাত গৈ পেলাই আমি চাম কি দেখা পাওঁ কি কৰিব পাৰি আৰু আপোনালোককো দেখাই থাকিম বিৰাট ভাল লাগিছে এই জেগাখিনি থিয় হৈ পেলাই হোটেল ৰেষ্টুৰেণ্ট আৰু ষ্ট্ৰীট আৰু এইফালে গ্ৰিণ্ডেলৱাল্ড এইটোৱে তলৰ পৰা এৰিয়াটো অলপ আগত গ'লে আমি ধুনীয়া ধুনীয়া এৰিয়া গাঁও চাওঁবিলাক দেখা পাম নেকি অকণমান আগত গ'লে গাঁও চাওঁবিলাক দেখা পাম এইটো চাইডে আগত গ'লে মই ভাবি আছোঁ আমি এইটো প্লানটো কৰি লওঁ যে আমি কোনকেইটা জাগা কেনেকৈ প্লেনটো সেইটোৱে এইফালে খোজকাঢ়ি গৈ পেলাই আমি ফিৰ্ষ্টৰ ওপৰলৈ যোৱা লাইনটো ল'ব লাগিব কেবল কাৰ গণ্ডলা লেটছ গ' এই সৰু ৰাস্তাটোদি গৈ থাকোঁ মোৰ চব ৱাওবিলাক যোৱাকালি শেষ হৈ গৈছিলে চ' আজি মোৰ কাৰণে মানে ষ্টক নাই আৰু ৱাওৰ চ' আপোনালোকে চাই পেলাই ক'ব আৰু ৱাও কমেণ্টতে লিখিব ৱাও বুলি পেলাই সেই ইয়শ চোপ্ৰা নেকি স্কিং লৈ পেলাই থিয় হৈ আছে স্কিংকেইটা লৈ পেলাই থিয় হৈ আছে সেইটো জেগা উইণ্টাৰটো বিৰাট ধুনীয়া লাগিব কিন্তু ঠাণ্ডা হ'ব খ্ৰীষ্টমাছৰ টাইমত বিৰাট ধুনীয়া লাগিব চাগে এইবিলাক লাইট জ্বলি থাকিব ৰাতি টাইমত এই যেতিয়া পূৰ্ণিমাৰ টাইমত কেনেকুৱা হয় চাগে পৰ্বতবিলাকৰ ওপৰবিলাক বগা বগা হৈ পেলাই জিলিকি থাকিব যেতিয়া মানে চন্দ্ৰটো থাকিব ফুল মুন কিন্তু এইখন মোৰ লাগিছে যোৱাকালি যে আমি লাউটাৰ ব্ৰুনেন গ'লোঁ মোৰ লাগিছে এইখন লাউটাৰ ব্ৰুনেনতকৈ অকণমান বেছি কমাৰ্চিয়েল লাউটাৰ ব্ৰুনেনখনটো গাঁও আছিলে মষ্টলি ফাৰ্মাৰ্ছবিলাক থাকে তাতে এইখন কমাৰ্চিয়েল এইখন মানে বেছি মানুহ চানুহ দোকান চোকান চুভিনিয়াৰ দোকান হওক ৰেষ্টুৰেণ্টৰ ভেৰাইটি হওক সেইবোৰ হোটেল চোটেল লাউটাৰ ব্ৰুনেনতকৈ বেছি আছে ইয়াত খোৱা চোৱা জেগা অপশ্যন আছে লাউটাৰ ব্ৰুনেনত একো খোৱাৰ অপশ্যনে নাই গাঁৱত কিন্তু সাংঘাতিক ধুনীয়া আছে আৰু এটা বস্তু যোনটো মন কৰিলোঁ আই থিংক সেইটোৱে গাঁৱৰ কাৰণে লাউটাৰ ব্ৰুনেনৰ অকণমান মানুহ কম নেকি কম্পেয়াৰ টু কমটোতো হয়ে তাতে পপুলেশ্যন ডেনচিটি একেবাৰে কম ইয়াতে যিমান টুৰিষ্ট দেখিছোঁ লাউটাৰ ব্ৰুনেনত সিমান দেখা নাছিলোঁ সেইটো হয় ইয়াতে বেছি টুৰিষ্ট ইয়াত একচুৱেলি মানুহবিলাক থাকেও ন আমি যেনেকৈ আহি পেলাই ইণ্টাৰলাকেনত আছোঁ তেনেকৈ বহুত মানুহ গ্ৰিণ্ডেলৱাল্ডতো থাকে কিন্তু ডিফাৰেঞ্চটো এইটোৱে যে গ্ৰিণ্ডেলৱাল্ডত খোৱা বোৱাৰ অপশ্যনছ বহুত কম এতিয়া আমি গ্ৰিণ্ডেলৱাল্ডৰ একেবাৰে ওপৰত গৈ আছোঁ আৰু সেই জেগাটোৰ নাম হৈছে গ্ৰিণ্ডেলৱাল্ড ফাৰ্ষ্ট নহয় স্পেলিংটো একে FIRST কিন্তু প্ৰনাউন্সিয়েশ্যনটো হৈছে ফিৰ্ষ্ট চ' আমি তালৈ যাম কেবল কাৰ লৈ পেলাই এইবিলাক হৈ গ'ল কেবল কাৰ এনেকৈ চলি থাকোঁতে উঠিব লাগে সেইটো হৈছে ইণ্টাৰেষ্টিং কথাটো তেনি কালিৰ নিচিনা ৰেডি চিডি পো মই হাতখন ধৰি থাকিবা নহ'লে থাকি যাবা একদম চাটকৈ ওপৰত গুচি যায় তাৰ পৰা এনেকৈ এইখিনিৰ পৰা লাহে লাহে যায় তাৰপিছত চাটকৈ গুচি যায় La gauche, c'est bien. Et après, on va être sur le plancher des vaches. On va pouvoir. Intérieur, c'est pire. Ouais, mais Les vitres sont allumées. ভয় লাগিছে নেকি Hop, petite musique de détente. আমাৰ লগত গণ্ডলাত বহি যোৱা ফেমিলিটো ফ্ৰান্সৰ হয় চ' আপোনালোকে যদি আমাৰ ভিডিঅ'বিলাক আগতে চাইছে তেতিয়া নিশ্চয় জানে যে আমি 4 বছৰ আগতে ফ্ৰান্সত আছিলোঁ চ' আমিও সেইকাৰণে ফ্ৰেঞ্চতে অকণমান ভঙা ফুটা যি পাৰোঁ সেইখিনিতে অকণমান চেণ্টি এটা দি দিলোঁ আৰু ফেমিলিটোৰ লগত বঢ়িয়া লাগিল C'est bien, c'est moi. Moi, ce que tu fermes les yeux. Tu fermes les yeux, je te préviens quand t'as des. Lucas, à gauche. À gauche, c'est mieux. À gauche, c'est mieux. Allez, cheese. আৰু আমি পাই গ'লোঁ গ্ৰিণ্ডেলৱাল্ড ফিৰ্ষ্ট আৰু বহুত ওপৰত আহি গ'লোঁ কিন্তু আমাৰ 25 মিনিটছ লাগিল ন আহোঁতে ইমান টাইম লাগিব বুলি ভবা নাছিলোঁ কালি গণ্ডলাত কিমান টাইম লাগিছিলে 10 মিনিটছমান লাগিছিলে 10-15 মিনিটছ আৰু ষ্টিপ আছিলে মানে ভালেখিনি ষ্টিপ আছিলে এনেকৈ যোৱা নাই এটা এনেকৈ বহুত আচৰিত আৰু এইবিলাক মাউণ্টেইনছ পিছফালে আৰু আমি এতিয়া এইটো চাইডে খোজকাঢ়ি যাম এইফালে ক্লিফ ৱাক বুলি এটা বস্তু আছে দেখিলে গম পাব কি হয় লিনিয়ে এতিয়াও গম পোৱা নাই ক্লিফ ৱাকটো কি হয় গম পাইছে নে নাই ক্লিফ ৱাকটো কি হয় ব'লাচোন বাৰু
আছে কিনো আছে এইটো আই থিংক হে ভয় নোখোৱাটো তুমি নহয় এইটো গম পাইছো নীলম হতেও তাতে ফটো তুলিছিলে সেইটোৱে বোলা সেইটো ঘূৰি পেলাই ৰেষ্টুৰেণ্টখনত যাব পাৰি তাতে গৈ পেলাই কিবা এটা খাই দিলে হ'ল তাৰপিছত নীলম হেপী হৈ যাব তাইৰ নামটো আহি গ'ল চেনেলত হেল্ল' নীলম হাই নীলম আৰু এইটোৱে হয় সেই ৱাকটো পাহাৰৰ সেই পৰ্বতটোৰ কাষে কাষে এনেকৈ ঘূৰি পেলাই সিফালে গৈ পেলাই ৰেষ্টুৰেণ্ট এখন আছে তালৈকে যাব লাগে মোৰ একচুৱেলি হেৰি হ'ল ব'লা ভোক গুচি গ'ল ব'লা ভোক লাগি যাব এইখিনি পাৰ হওঁতে এনেকৈ ৰাম গৈ পেলাই যাব লাগিব তিনি মনত আছেনে এনেকৈ যে চিনেমা এখন যে আছে যে হেৰিয়াৰ এই কি ইয়াৰ আহা না ৰাম কৈ পেলাই আহি থাকা আহা না প্লিজ আহা না একো নাই ইটছ এ ব্ৰিজ লিনি ৰাম কোৱা মোবাইলটো থৈ দিওঁ দেই তললৈ সৰি পৰিলে চেচ আৰু মোবাইলটো থৈছোঁ একেবাৰে ইপাৰে গৈ পেলাই দি আছোঁ ৰাম থৰ মানুহ যাবনে আজি নে কি কৰিব ৰৈ গ'ল যে তোমাক চাওঁ লিনি মোক টাইটকৈ ধৰি থাকা কিন্তু ধৰি আছ নে সেইটোৱে মই ফোনটো থৈ দিওঁ হৈ গ'ল ক্লিফ ৱাক কেনেকুৱা লাগিল লিনি মাজত যে ওলমা পাৰ্টখিনি আছিলে সেইখিনিত যেতিয়া লৰি গৈছিলে অকণমান ঢিপ পাৰিছিলে কিন্তু মই এটাই কওঁ আই অভাৰকেম আ ফিয়াৰ বাট বঢ়িয়া লাগিলে ভিউটো বহুত বঢ়িয়া কিন্তু ৱাও ভেৰি নাইচ আৰু ইয়াত মানুহে লাইন পাতি আছে এই এণ্ডত গৈ পেলাই ফটো উঠিবলৈ আমি নুঠো আৰু কিনো ফটো উঠি থাকিবা আৰু ন বহুত উঠিলোঁ ফটো সেইখিনি নুঠিলেও হ'ব আৰু সেই কৰ্ণাৰটোত বাকী ইয়াৰ পৰা ধুনীয়া ভিউ আৰু আমি ৰেষ্টুৰেণ্টখনত কিবা এটা খাই ল'ম এতিয়া লেটছ গো তো আমি ৰেষ্টুৰেণ্টখনত আহিলোঁ ক্লিফ ৱাক কৰাৰ পিছত আৰু আমি ইয়াতে ইণ্টাৰেষ্টিং বস্তু পাঁচটাই পালোঁ বাকী কিবা ফ্ৰেঞ্চ ফ্ৰাইজ আৰু এইবিলাক আছিলে সেইবিলাক নাখাওঁ আৰু লিনিয়ে কি মোবাইল পিটিকি আছা তুমি কোনটো খাবা তুমি দুটা আছে এটা ৰঙা এটা বগা ৰঙাটো খাবা নে বগাটো খাবা ৰিয়েলিটি ডিছক্ল'জ কৰি দিওঁ নে এতিয়া কি এইটো ৰঙা নহয় নেকি এইটো তুমি মোক দুটা অপশ্যন দিছিলা তুমি কোন চা পাস্তা আলিঅ' চিনি পোৱা মোক কোৱাচোন তুমি মোক অপশ্যন দিছা বলোগনিজ আৰু নেপলিটো ফটোত বগাই দেখিছিলে লিনিয়ে ৰঙা পাস্তা খাই বেয়া পায় চ' লিনিয়ে বোলে বগা পাস্তা খাব মই এতিয়া লিনিয়ে এইটো লোৱাৰ কাৰণে মই বগাটো লৈ ল'লোঁ এতিয়া বোলে আধা খাওঁ আমি ৰেষ্টুৰেণ্টখনত আহি পেলাই পাস্তা অৰ্ডাৰ কৰিলোঁ লিনিয়ে বগা পাস্তা ল'লে মই ৰঙা পাস্তা ল'লোঁ ৰঙা পাস্তাটোৰ নাম হৈছে পাস্তা নেপলি বগা পাস্তাটোৰ নাম হৈছে পাস্তা আলিঅ' আৰু আমাৰ অলপমান ভাবিলোঁ কোনে কোনটো খাব তাৰপিছত ক'লে লিনিয়ে বগা পাস্তা খাই ভাল পায় সেইকাৰণে বগাটো দিলোঁ মই নিউট্ৰেল হয় বগা ৰঙা চব চলি যায় চ' মই সেইকাৰণে ৰঙা পাস্তা ল'লোঁ হেপী নে এতিয়া লিনি আৰু মই গণ্ডলাত অকলে আজি আমি দুটাই ওলমি গৈ আছোঁ এতিয়া আমি তললৈ গৈ আছোঁ গ্ৰিণ্ডেলৱাল্ড ফিষ্টৰ পৰা 25 মিনিটছৰ জাৰ্ণি আৰু এইটো চাইডে ভিউ চাওক কেনেকুৱা ভিউ এমেজিং ভিউ আৰু মোৰ পিছফালেও ভিউ আছে ধুনীয়া ৱাও বিৰাট ধুনীয়া ভিউ চ' আমাৰ গ্ৰিণ্ডেলৱাল্ডৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটোও ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ' আহিবনে আমাৰ আশা কৰিছোঁ কাৰণ আমাৰ আৰু এদিন আছে ছুইজাৰলেণ্ডত তাতে আমাৰ যদি কিবা এক্টিভিটি কৰা হয় তেতিয়াহ'লে আমি ডেফিনেটলি চেনেলত ভিডিঅ' পাব আমি যদি নতুন কিবা জেগাত যাওঁ আমি সদায় ভিডিঅ' আপলোড কৰোঁ বিকজ আমি বিচাৰোঁ আমাৰ লগত আপোনালোকেও যাতে দেখক হোপফুলি আপোনালোকে এইবাৰ এই ছুইজাৰলেণ্ডৰ জাৰ্ণিটো ভাল পাইছে আৰু কিবা ছাজেশ্যনছ বা কিবা থাকিলে ফিডবেক এৰি দিব বাই